স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ত আৰু বৰ্তমান মই আছোঁ যোৰহাটৰ ৰেল ষ্টেচনৰ যোনভাগ পূজা হয় তাত আছোঁ। আজি নৱমী হয় তো পূজাৰ ভিডিঅ' আপোনালোক দি আছোঁ, ছুটিকৈ হ'লেও অকণমান দিম। যোৰহাটৰ 2-3-4টা মণ্ডপত পূজা দেখুৱামগৈ চাই দিয়ক। তো বোলো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পূজা চক বজাৰ আছে, এইফালে বহুত ভিৰ দেখিছে মানুহ। এইফালেও ভিৰ আহিছে, এইটো ডাঙৰ জেলেপি আহিব খাই যাব, খাবৰ কাৰণে ডাঙৰ জেলেপি। বজাৰ কেনেকুৱা হৈছে? মজা হৈছে ন? ভালেই। তো কালি বিক্ৰী কেনেকুৱা হৈছে? মোটামুটি। তো বজাৰ ভালেই বুলি কৈছে। তো দেখুৱালোঁ, চাই থাকক শেষলৈকে ভিডিঅ'টো। বৰ এডাল পিষ্টল এডাল লৈ ল'ব লাগে। এইটো পিষ্টল নল'ব আৰু এতিয়া মই এনেকুৱা এটাকে ল'ম, এনেকুৱা এটাকে ল'ম। পিষ্টল লৈ যাওঁ কি যোৱাৰ পৰা ধুনীয়া পিষ্টল। তো দাদা বজাৰ কেনেকুৱা? কালি বজাৰ কেনেকুৱা হ'ল? চলিছে? ইমান ভাল নহয় মানে আৰু। ঠিক আছে, বজাৰ বাৰু ভাল হোৱা নাই বুলি কৈছে। আজি ভিতৰত চাই লওঁ, তো চাই লওঁ সকলোকে। ৰ'ব এয়া হৈছে আমাৰ যোৰহাট জিলাৰ বুঢ়ী গোঁসানী দেৱাল। সকলোতকৈ ডাঙৰ দেৱাল, সকলোতকৈ ডাঙৰ পূজা ইয়াতে কৰা। এয়াই হৈছে যোৰহাটৰ D.b.r পূজাৰ মণ্ডপ। চাই লওক এবাৰ। যোৰহাটৰ জেলুৰত পতা পূজা চাই থাকোঁ। পূজা দৰ্শন কৰি লওক। এইভাগে হৈছে যোৰহাট ৰেল ষ্টেচনৰ কাষৰ লাহতিতে পতা এভাগ পূজা, দুৰ্গা পূজা। আহক এই মণ্ডপ ভাগে ভাগ দৰ্শন কৰি লওক। পূজাৰ যোৰহাটৰ কেইখনমান পূজা মণ্ডপৰ ভিডিঅ' দেখাবলৈ চেনেলটোৰ জৰিয়তে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই, জয় অসম।
আছে।